নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে লখিমপুৰ ডিষ্ট্ৰিক্টত হৈ যোৱা এই পি টেষ্ট জেনেৰেল সায়েন্সৰ পি টেষ্টৰ পেপাৰখন লৈ আনিছোঁ পেপাৰখন এনেধৰণৰ ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ এইটো হ'ব অপহৰণ বিক্ৰিয়া আৰু তিনিটা এনেকৈ থাকিলে অপহৰণ বিক্ৰিয়া আমি জানো কেঁচা গাখীৰৰ pH মান সুধিছে এইটো তোমালোকে লিখিবা তলৰ কোনটো ধাতু পানীৰ লগত বিক্ৰিয়া নকৰে পানীৰ লগত বিক্ৰিয়া নকৰে এইটো PB হ'ব মানে লেড হ'ব লেড বুলি যে কয় যে সেইটো লেড হ'ব তাৰপিছত 4 নম্বৰটো আহিছে এলকহল জাৰিত হ'লে কি উৎপন্ন হয় এলকহল জাৰিত হ'লে কাৰ্বক্সিলিক এচিড উৎপন্ন হয় নেকি এইটো হ'ব নেকি তাৰপিছত 5 নম্বৰটো আহিছে কোনটো মৌলৰ দ্বিতীয় কক্ষ প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে এইটো কাৰ্বন আমি জানো 2,4 নহয় জানো 2 আৰু দুগুণ হৈ গৈছে 4 হৈ গৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী উৎপন্ন হয় এইটো মাইক্ৰকন্ড্ৰিয়া বিটো হ'ব যে দুটা নিউৰনৰ খালী ঠাইক কি বুলি কোৱা হয় এইটো সাইনেপছ আমি একলিংগী ফুল পোৱা যায় এইটো উদাহৰণকেইটা আছে ওপৰৰ এটা নহয় তোমালোকে যোনটো জানা লিখিবা এইটো ওপৰৰ একলিংগী ফুল বিচাৰি উলিয়াবলৈ আছে এই চাৰিটা অপচন দি আছে ইয়াৰ যিকোনো এটা উত্তৰ লিখিব লাগে 9 নম্বৰটো প্ৰশ্নটো আহিছে মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ জিনীয় চৰিত্ৰৰ অনুপাত কি এইটো আহিছে অনুপাতকেইটা চাই লোৱা 10 নম্বৰ আহিছে লক্ষ্যবস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুৰ উত্তৰ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এইটো হ'ব ফকাছ দৈৰ্ঘ্য দুগুণ দূৰত্বত তাৰপিছত 11 নম্বৰ আহিছে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্ক বাবে স্পষ্টকৈ দেখাৰ নিম্নতম দূৰত্ব এইটো 25 সেন্টিমিটাৰ তাৰপিছত 12 নম্বৰ আহিছে ৱাট ইকুৱেল টু ভল্ট ইনটু এইটো লিখিবা 13 নম্বৰ আহিছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা হয় জেনেৰেটৰ তাৰপিছত এইটো জেনেৰেটৰটো হ'ব 14 নম্বৰ আহিছে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় এইটো লিখিবা জোৱাৰ ভাটাৰ শক্তি চাগে 15টো আহিছে খাদ্য শৃংখলাৰ প্ৰত্যেকটো স্তৰে গঠন কৰে এইটো লিখিবা তাৰপিছত 16টো আহিছে ৰাজস্থানত অমৃতা দেৱী বিষ্ণুৱে যে আন 363 গৰাকী লগত এবিধ গছ ৰক্ষা কৰিবৰ বাবে পাণ আহুতি দিছিল গছবিধ হ'ল আম গছ কলগছ আপেল গছ খেজুৰ ইয়াত লিখিবলৈ আছে লিখিবা কলা বগা ফটোগ্ৰাফিত কেনে ধৰণৰ ব্যৱহাৰ কৰা হয় এইটো বিযোজন বিক্ৰিয়া হয় AgCl আৰু সিলভাৰ ক্লৰাইড সিলভাৰ ব্ৰমাইডটো সূৰ্যৰ পোহৰত হেৰি কৰি পিনি বিক্ৰিয়াটো আছিলে যে প্ৰথম পাঠটো এই লাষ্টৰ পিনে আছিলে সেইটো পা আহিছে 17 নম্বৰটো 18 নম্বৰ আহিছে ইথেন অণু এটাত কিমান যোৰ সহযোগী বান্ধনি থাকে সেইটো লিখিছে ইয়াৰ লিখিবা তোমালোকে তাৰপিছত ধাতৱ জ্যোতি সম্পন্ন ধাতুবিধ হ'ল এইটো আয়োডিন আমি জানো আয়োডিন ধাতৱ জ্যোতি সম্পন্ন ধাতু ধাতৱ জ্যোতি সম্পন্ন অধাতু আয়োডিনটো মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ পৰিপুষ্টি শ্বসন ৰেচন পৰিবহন এইটো ৰেচন হ'ব আমি জানো যৌগ CaOCl2 সাধাৰণ নামটো কি এইটো ব্লিচিং পাউডাৰ আমি জানো এমালগাম কি সংকৰ ধাতু এটা উপাদান পাৰা হ'লে তাক এমালগাম বুলি আমি জানো অক্সাইড এটাৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি ব্যৱহাৰ লিখিবা কেটিনেশ্যন কাক বোলে কেটিনেশ্যন মানে এই কাৰ্বনৰ এইটো কাৰ্বনে নিজৰ লগতে বান্ধনি সৃষ্টি কৰি অজস্ৰ মৌল বচন কৰিব পাৰে এটোকে কেটিনেশ্যন বোলে যে সাবন পানী কিয় খোলা হৈ আহিছে তলৰ মৌলসমূহ পাৰমাণৱিক আকাৰ অনুযায়ী নিম্নতমত সজাবলৈ আহিছে অগ্নাশয়ৰ পৰা নিঃসৰণ হোৱা প্ৰটিন বিশ্লেষী উৎশ্লেষণৰ বিধৰ নাম কি আহিছে ৰাসায়নিক চলন এটা উদাহৰণ দিবলৈ আহিছে হৰমন নিঃসৰণ হোৱাৰ সময়ত আৰু পৰিমাণ নিৰ্ধাৰণ কৰা পদ্ধতিৰ নাম এইটো ফিডবেক পদ্ধতি আমি জানো তাৰ 30 নম্বৰ হৈছে উদ্ভিদ কোষ বিভাজনত সহায় কৰা হৰমন বিধৰ নাম কি আহিছে প্ৰস্টেট গ্ৰন্থিৰ ভূমিকা কি এইটো আহিছে 31 নম্বৰ একক জীৱৰ পৰা বংশ বিস্তাৰ হোৱা পদ্ধতি এটাৰ নাম লিখা এইটো আহিছে 32 নম্বৰটো 33 নম্বৰ আহিছে স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে লিখিবা 34 নম্বৰটো আহিছে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্তুললৈ কিয় বংশানুক্ৰমিকভাৱে প্ৰবাহ নঘটে তাৰপিছত 35 নম্বৰ লেন্স এখনৰ এক ডায়বেটাৰ ক্ষমতাৰ সংজ্ঞা দিবলৈ আহিছে 36 আহিছে এখন দাপোনৰ নাম লিখা যিখনে থিয় আৰু বিৱৰ্ধিত প্ৰতিবিম্ব গঠন কৰে 37 আহিছে চকুৰ উপযোজন ক্ষমতাৰ সংজ্ঞা দিয়া 38 চকুৰ কোনটো অংশই মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে ৰোধকতাৰ এছাই একক কি প্ৰত্যক্ষ প্ৰবাহৰ দুটা উৎসৰ নাম লিখা বৈদ্যুতিক মটৰ ফলাঙতি ভূমিকা লিখা আহিছে সৌৰকোষত আন্তঃসংযোগত কি ধাতু ব্যৱহাৰ কৰা এইটো আহিছে CFCৰ সম্পূৰ্ণ নাম কি ক্লৰফ্লুৰকাৰ্বন আমি জানোৱেই হিমাচল প্ৰদেশত স্থানীয় জলসিঞ্চন পদ্ধতিটোৰ নাম কি তাৰপিছত এইটো হৈছে তেন্দু গছৰ পাত বাণিজ্যিকভাৱে কি কামত ব্যৱহাৰ কৰা এইবোৰ আহিছে ছেকশ্যন চিলে কৈছোঁ আমি 46 হৈছে চিলভাৰৰ পৰিশোধন
চিলভাৰ পৰিশোধনত চিলভাৰ নাইট্ৰেট দ্ৰব্য এটাৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসৰণ সংঘটিত কৰা হয়। সংঘটিত বিক্ৰিয়াটো সন্তুলিত কৰি লিখা। এইটো আহিছে 47 আহিছে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? 48 আহিছে দ্ৰব্য এটাৰ প্ৰকৃতিৰ ওপৰত H+ একুৱাছ আয়নৰ গাঢ়তাৰ প্ৰভাৱ কি? প্ৰভাৱ থাকে আহিছে এইটো লিখিবা। পিছত 49 আহিছে এচিড এটা লঘু কণিতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানীত এচিড যোগ কৰিবলৈ কোৱা নহয় কিয়? এইটো লিখিবা। 50 নম্বৰ তলৰ যৌগবোৰৰ গঠন আঁকি দেখাবলৈ কৈছে ইথানয়িক এচিড বিউটানন। তাৰপিছত 51 আহিছে নিউলেঞ্জৰ অষ্টসূত্ৰৰ দুটা সীমাবদ্ধতা লিখা। তাৰপিছত 52 স্বপোষিত আৰু পৰপোষিত পুষ্টিৰ মাজত দুটা পাৰ্থক্য লিখিবলৈ আহিছে। 53 আহিছে আমি ধূপকাঠি গোন্ধ কেনেকৈ পাওঁ। 54 দীৰ্ঘচ্ছেদৰ এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ দেখুওৱা। 55 আহিছে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় এইটো আহিছে। 56 হৈছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ যাব? উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব কিয় লিখিবলৈ আহিছে। তাৰপিছত এইটো 57 আহিছে বগা পোহৰ বৰ্ণালীৰ পুনৰ সংযোজনৰ চিত্ৰ আঁকি দেখুওৱা। 58 আছে ঘৰুৱা বটনিবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয়। 59 আহিছে বহুকেইটা বৈদ্যুতিক বাল্ব 220 ভল্ট লাইনৰ ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 ৱাটেৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 ভল্ট লাইনৰ লগত সংযোগ কৰিব লাগিব এইটো আহিছে। 60 আহিছে অনুভূমিক শক্তিবাহী তাঁৰ এডালৰ প্ৰবাহ পূবৰ পৰা পশ্চিমলৈ গৈছে ইয়াৰ ঠিক তলত এটা বিন্দু আৰু ঠিক ওপৰত এটা বিন্দুত চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব আহিছে। শক্তিৰ ভাল উৎস কি আহিছে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰিব বিচৰা তোমাৰ দুটা অভ্যাস উল্লেখ কৰিবলৈ আহিছে। 63 আহিছে বৃহৎ নদী বান্ধৰ প্ৰয়োজনীয়তা আছে নে নাই তোমাৰ উক্তিৰ সাপেক্ষে দুটা যুক্তি দিয়া আহিছে। এখন উজুই আছে ইমান টান নাহা। ছেকশ্যন দি আহিছে 64 কপাৰ ধাতু শোধনৰ বৰ্ণনা কৰিবলৈ আহিছে নাইবা বুলি কৈ আহিছে ইলেক্ট্ৰন চালাণ্ডাৰৰ জৰিয়তে ছডিয়াম অক্সাইডৰ গঠন দেখুওৱা হৈছে। 65 আহিছে মানুহৰ দেহত সংঘটিত দ্বৈত সংবহন তন্ত্ৰটো পৰিষ্কাৰ চিত্ৰসহ বৰ্ণনা কৰা ইয়াৰ প্ৰয়োজন কি আহিছে নাইবা বুলি কৈ আহিছে হাওঁফাওঁ বায়ুকোষ আৰু বৃত্তৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰিবলৈ দিছে। 66 এটা অংক আহিছে এইটো চাই লোৱা 18 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য অৱতল দাপোন এখনৰ সন্মুখত 27 চেণ্টিমিটাৰ দূৰত্বত 7 চেণ্টিমিটাৰ আকাৰৰ এটা বস্তু ৰখা হৈছে। দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব। প্ৰতিবিম্বৰ আকাৰ প্ৰকৃতি আৰু বিৱৰ্ধন নিৰ্ণয় কৰে এই বিৱৰ্ধনটো উলিয়াই দেখুৱাব লাগিব। বা বুলি কৈ আহিছে 2 চেণ্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল। লেন্সখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 চেণ্টিমিটাৰ। প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা ইয়াৰ বিৱৰ্ধনো উলিওৱা। বিৱৰ্ধনটো উলিয়াবলৈ কৈছে ইমানতে ক্লাছ 10ৰ এই জেনেৰেল ছায়েন্সৰ পেপাৰখন লখিমপুৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল ছায়েন্সৰ পেপাৰখনো অন্ত পৰিছে। কিবা নোৱাৰিলে কমেণ্ট কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।